আজিৰ গল্প সম্বল। কিয় ৰুক্মিণী, এই ৰ'দত ক'লৈ ওলাইছ? আমাৰনো কি ৰ'দ বৰষুণ আছে দেউতা, দুখীয়া মানুহ। হাও, কথা ক'বলৈ বৰ শিকিলি দেখোন তই। হেৰ' আমিও জানো ৰ'দ বৰষুণ বুলি ঘৰত বহি থাকিলে হ'ব? দেখা নাইনে? ৰুক্মিণী অপ্ৰস্তুত হৈ পৰে। চি, তাইনো বাৰু পণ্ডিতক, সেই পিতৃতুল্য মানুহজনক তেনেকৈ ক'ব পায়নে? নিজৰ জিভাখন কামুৰি ধৰে যে কথাষাৰ ওলাই যোৱা বাবে জিভাখনকে তাই শাস্তি দিব। হয় দেউতা, মই এই গাঁওবুঢ়া তালৈ যাওঁ, ধান মাৰিবলৈ মাতিছিল কালি, বৰ কোমলাই কয় তাই। বাৰু ৰুক্মিণী, আইৰে তোক মাতিছিল, কিবা কাম আছে, কাইলৈ পুৱা যাবি দেই। ভাল দেউতা। তাই যায়গৈ গাঁওবুঢ়াৰ ঘৰৰ ফালে আৰু পণ্ডিতে খোজ লৈ স্কুললৈ। এনেখন স্কুলতে কাম কৰি একে ঠাইতে থকা পণ্ডিতৰ ভালেমান বছৰেই হ'লহি। গতিকে চিনাকি আটাইৰে লগত ধনী মহাজন, দিনে দিনে অৱস্থাৰ পৰিৱৰ্তন হৈ অহা কণ্ট্ৰেক্টাৰৰ পৰা আৰম্ভ কৰি গাঁওবুঢ়া, মৌজাদাৰ, গাঁৱৰ ঘটিৰাম, বাতিৰাম, আনকি ৰুক্মিণীৰ পেহীয়েকলৈকে। বিহুৱে সংক্ৰান্তিয়ে আনন্দৰ সময়ত যেনেকৈ পণ্ডিতক কোনেও নেপাহৰে, তেনেকৈ সামান্য কাজিয়া পেচালৰ পৰা হতাহতি হৈ শেষত খাণ্ডৱ দাহনৰ উপক্ৰম হ'লেও আটাইকে শান্ত কৰিবলৈ আগবাঢ়ি আহে প্ৰথমে পণ্ডিতেইহে। সৰু ডাঙৰ যিকোনো কথাৰ কোনো মীমাংসাৰ কাৰণে আটাইয়ে পোনতে পণ্ডিতৰে ওচৰ চাপেহি। সকলোৱে ভাবে পণ্ডিতৰ টকা পইচা নাথাকিব পাৰে, কিন্তু অভিজ্ঞতা আছে যথেষ্ট। কাকো নিৰাশ নকৰি এটা নহয় এটা বুদ্ধি পৰামৰ্শ দিয়াৰ মৌখিক ক্ষমতা তেওঁৰ আছে। এদিন ৰাতি প্ৰবল ধুমুহা এজাক হৈ যোৱাৰ পিছতো হাতত লাঠি আৰু লেম্প এটা লৈ কাৰ কি ক্ষতি হ'ল ঘৰে ঘৰে খবৰ কৰি সহানুভূতি জনাই ফুৰা দেখা গৈছিল পণ্ডিতক। বাটেদি যাওঁতে মহাজনেও মাত লগায়, কি পণ্ডিত বাবু, কেনি যায়, আহক আহক। অৱশ্যে দোকানত বেছি গ্ৰাহক নাথাকিলেহে। স্কুলৰ আগেদি যাওঁতে কণ্ট্ৰেক্টৰেও পণ্ডিতক দেখিলে ৰয়, কয়, আপোনাৰ ফুলনিখন বৰ ভাল হৈছে হেৰি, এইবিধ ফুলৰ গুটি দুটামান মোক দিব লাগিব, বৰ ভাল দেখিছোঁ বুজিছে। আশা থাকিলে হতাশাৰ অৱসাদো থাকে, কিন্তু নিস্পৃহভাৱে হয়তো তেওঁৰ নিৰাশাৰ গ্লানি নাই। কল্পনা সুন্দৰ, কিন্তু তিতা বাস্তৱৰ মাজৰ পৰা মধুৰতাকণ, অসুন্দৰৰ মাজৰ পৰা সুন্দৰকণ আহৰণ কৰাই যেন তেওঁৰ জীৱনৰ ব্ৰত। জীৱনটো নৈৰ গতিৰ দৰে হ'লেও তেওঁৰ হৃদয়ত তাৰ চঞ্চলতা নাই। তৰংগহীন বিৰল পানীৰ দৰেই শান্ত, বহল আৰু গভীৰ। বেছিভাগ পিতৃয়ে আশা কৰাৰ দৰে তেওঁৰ দেউতাকেও ভাবিছিল, মোৰ ল'ৰা মানুহ হ'ব, ডাঙৰ হ'ব, ধন ঘটিব, কিন্তু নহ'ল। তাৰ বাবে আক্ষেপ পণ্ডিতৰ নিজৰ নাই। মানুহ হ'ব পাৰিছেনে নাই তাৰ বিচাৰ নিজে কৰিবলৈ যোৱাও নাই। মৃত দেউতাকলৈ মনত পৰিলে তেওঁ ভাবে, নিজে মানুহ হওঁ বা নহওঁ, অসংখ্য শিশুক মানুহ গঢ়াৰ পথত এধানিও যদি সহায় কৰিব পাৰোঁ, সেয়ে মোৰ তৃপ্তি, সেয়ে কাম্য। পৃথিৱী আগবাঢ়ি যোৱাত এই বৰঙণি তুচ্ছ হ'লেও একেবাৰে অসাৰ্থক জানো? কণ কণ ল'ৰা ছোৱালীবিলাকৰ সান্নিধ্যই তেওঁলৈ বহন কৰি আনে এনে এটি অস্বাদন। তেওঁৰ অন্তৰত যে অতৃপ্তি বুলি, অপূৰ্ণ বুলি কিবা এটা আছে, এই কথা ভাবিবৰ অৱকাশ নাথাকে। সেয়েহে কেতিয়াবা জোনাক নিশা ঘৰৰ আগৰ ফুলনিৰ ওচৰত ঠেং ভঙা চকীখনত বহি পণ্ডিতে গুণগুণাব পাৰে, যাৱাৰ দিনে এই কথাটি বলে যেন যায়, যা দেখেছি, যা পেয়েছি, তুলনা তাৰ নেই। ঘৰে বাহিৰে সেই একেই ভাৱ, একেই নিষ্ঠা। কেইবাবছৰো আগতে এদিন মলিয়ন ফ্ৰক পিন্ধা কুটকুৰা চুলিৰে ক'লা পাতলকৈ ছোৱালী ৰুক্মিণীয়েও তেওঁৰ স্কুলত নাম লগাইছিল। ক খ ফলাখন ভালকৈ চিনি নপাওঁতেই ছমাহমান অনিয়মীয়াকৈ অহা যোৱা কৰি শেষত একেবাৰেই নহা হ'ল। প্ৰথম দিনা বাপেকে লৈ গৈ তাইক স্কুলত নাম লগাই দিছিল। তাই কিন্তু প্ৰথমৰে পৰাই আমনি পাইছিল। বাপেকক দেখুৱাই ঘৰৰ পৰা ওলাই গৈ লগৰীয়াৰ লগত লুকাই
উমলি থাকি বাপেকে কাম কৰা বাগানৰ চুটি উকি শুনাৰ লগে লগে ঘৰ সোমোৱাটো তাইৰ কাৰণে সাধাৰণ কথা হৈ পৰিছিল। কেতিয়াবা ধৰা পৰি বাপেকৰ গালি খাইছিল যদিও অলপ পিছতে বাপেকে পাহৰি গৈ মৰম কৰা তাইৰ এতিয়াও মনত আছে। বাপেক যেতিয়া মৰিল তেতিয়াহে তাইৰ সৰুতেই মৰা মনত নপৰা মাকজনীৰ কথা বৰকৈ মনলৈ আহিবলৈ ধৰে। বাপেক মৰাৰ পিছত সমন্ধীয়া পেহীয়েকৰ ঘৰতে তাই থাকে। বৰ দুখ তাইৰ, কিন্তু দুখেই যেন সিহঁতৰ সহচৰ, দুখকেই আপোন বুলিবলৈ সৰুৰে পৰাই শিকিছে। উন্নত সমাজখনলৈ সিহঁতে ভয়ে ভয়ে চায় দূৰৈৰ পৰা। সেইবাবেই হয়তো উন্নত সমাজৰ কোনোবাই সিহঁতক ভাল কথা ক'লে বা দয়া কৰি কোনো ৰকম উপকাৰ বা সহায় কৰিব খুজিলেও সিহঁতে যেন বিশ্বাস কৰিব নোৱাৰে, কৰিব নোখোজে। স্কুলত নাম লগাবৰ দিনাই ৰুক্মীৰ মুখলৈ চাই হঠাৎ পণ্ডিতৰ মনত পৰিল তেওঁৰ অলপতে মৰা ছোৱালীজনীলৈ। মুখখনত যেন কিবা এটা সাদৃশ্য আছে। তাইৰ মুখৰ পৰা বেগতেই তেওঁ চকু আঁতৰাই নিব নোৱাৰিলে। তাই স্কুললৈ নাহিলে তেওঁ কিবা কাম এটা কৰিবলৈ বাকী থকা যেন লাগিছিল। স্কুল বহাৰ পিছতো অলপ সময়লৈ মাজে মাজে তেওঁৰ চকুযোৰৰ দৃষ্টিয়ে যেন কিবা এটা বিচাৰি আলিৰ পৰা ঘূৰি আহে। শেষত তাই একেবাৰেই নহা হ'ল। কিন্তু তেতিয়াও বাটে পথে পালে পণ্ডিতে মাত লগায়, দুটা এটা কথা সোধে। স্কুললৈ নোযোৱাৰ কাৰণ সুধিলে তাই নুশুনা ভাও ধৰি ফালৰি কাটি যায়। সেইবাবে আৰু প্ৰশ্ন নকৰাই হ'ল পণ্ডিতে। পণ্ডিত যে মৰমীয়াল ৰুক্মীয়ে বুজে, কিন্তু ছাৰ বুলি ভাবিলেই তাইৰ দেখোন সেই স্কুলখনলৈ মনত পৰি কিবা ভয় আৰু বিৰক্তি আহি পৰে। চেষ্টা কৰি এদিন তাই পণ্ডিতক দেউতা সম্বোধন কৰি পেলালে। তাইৰ পেহীয়েক, বাপেক আৰু বহুতেইতো তেওঁক দেউতা বোলে। দেউতা বুলিবলৈ ধৰাৰ পৰা পণ্ডিতক তাই বৰ ওচৰ সম্বন্ধীয় যেন লাগিল। ৰুক্মীৰ বাপেক মৰাৰ ছমাহমান পিছত এদিন তিনিআলিৰ মূৰত পণ্ডিতে তাইক লগ পালে। বহি আছে তাই, আগত খৰাহী এটাত আধা পকা লিচু কিছুমান। কি কৰিছ ইয়াত? এই লিচু দেউতা। তাই তলমূৰ কৰে। লিচু বেচিবলৈ আনিছ নেকি? তাই মূৰ দুপিয়াই। পণ্ডিতে বুজি পায় সকলো। চকুত পৰে তাইৰ হতচিত্ৰ চোলাটো, মলিৰে ঢাক খাই যোৱা ক্ষীণ শৰীৰৰ হাত ভৰিবোৰ, গালৰ ওপৰত শুকাই যোৱা চকু পানীৰ দাগকেইটা। তেওঁ কয়, ক'তা ৰুক্মী, তোৰ লিচু বিক্ৰী হোৱাই নাই দেখোন। আমাৰ ঘৰলৈ বলচোন, মই বিক্ৰী কৰাই দিম, আহ মোৰ লগত। তাই পণ্ডিতৰ পিছ ল'লে। এইজনীয়ে ৰুক্মীহে লিচু বেচিবলৈ আনিছে। পণ্ডিতনী ওলাই আহে, লগতে ওচৰ ফুৰিবলৈ অহা ল'ৰা ছোৱালী কেইটামানো। ক'ৰ ছোৱালী এজনী ছাৰ? এজনী ছোৱালীয়ে সোধে। এই ৰুক্মীকো চিনি নোপোৱা? তাই দেখোন আগতে স্কুললৈকো আহিছিল। ৰুক্মীৰ লিচু সৰহখিনি সেইখিনিতে বিক্ৰী হৈ যায়। পইচাকেইটা সাৱধানে হাতত লৈ তাই যাবলৈ ওলাল। পণ্ডিতনীয়ে কয়, মাজে মাজে আহিবি দেই ৰুক্মী, আৰু যি বস্তু বেচিবলৈ আন ইয়ালৈকে আনিবি। তাই যোৱাৰ ফাললৈ তেওঁ চাই থাকি অলপ পিছত মুখ ঘূৰাওঁতেই দেখে পণ্ডিতেও সেইফালে চাই আছে একেথৰে। দুয়োৰে চকুৱে চকুৱে পৰে। কিন্তু কিয়? ৰুক্মীৰ দিনতাই তেওঁবিলাকৰ অন্তৰতো সানি দিলে নেকি নিৰানন্দৰ প্ৰলেপ, যাৰ প্ৰতিবিম্ব পৰিছে তেওঁবিলাকৰ মুখত, চকুত? পণ্ডিতনীয়ে ভাবিলে, এনেকুৱা বয়সৰ ছোৱালীবোৰ দেখিলে বুকুখন হমহমাই যায়। তেখেতৰ কি মতা মানুহ, মনত নপৰেই চাগৈ। পণ্ডিতে চোতালতে তহলি ভাবিলে, ৰুক্মীক ঘৰলৈ মাতি আনি বেয়া কৰিলোঁ নেকি? হঠাৎ মনটো একেবাৰে মৰি যোৱা দেখিলোঁ। মনৰ বেদনা বোধ কৰোঁ বঢ়াইহে তুলিলোঁ। বহু সময়লৈ কোনেও কাকো একো কোৱা নাই যদিও সেই নোকোৱাৰ মাজতে বহুতো কথা কোৱা হৈ গৈছিল। লাহে লাহে ৰুক্মী ডাঙৰ হৈ আহিল তেওঁবিলাকৰ চকুৰ আগতে। পেহীয়েকৰ লগত তাই আজিকালি হাজিৰা কামলৈকো যায়। কুটকুৰা চুলিবোৰৰ ঠাইত আজিকালি দেখা যায় তেল সানি ফনিয়াই টানকৈ বান্ধি থোৱা খোপাটো। কাণৰ গুৰিত
ডিঙিত তাঁতৰি বন্ধা মলিবোৰ নাই। শাৰীখনো ভালকৈ পিন্ধিবলৈ শিকিছে। হাজিৰা কামৰ বাহিৰেও ইঘৰে সিঘৰে ঘৰুৱা কাম কৰিবলৈকো তাইক মাতে। পণ্ডিতৰ ঘৰলৈ প্ৰায় আহে। এটা মৰম সোমাই গৈছে দুয়োপক্ষৰে। তাইও নোযোৱাকৈ থাকিব নোৱাৰে। পণ্ডিতৰ ল'ৰা দুটিলৈ আমলখি, বগৰী আদি বস্তুবোৰ তাই বৰ কষ্ট কৰি গোটাই আনে। পণ্ডিতৰ ঘৰত কাম কৰিলেও পইচা দিলে তাই কোচ খাই যায়। তাই কয়, আই, মই দেখোন সদায় খায়েই আছোঁ, নি আছোঁ। লোকৰ ঘৰত কৰা দি মই ইয়াত কাম কৰা নাই। পণ্ডিতনীয়েও তাইক সেইদৰে পইচা দিবলৈ কেনেবা পায় অৱশ্যে। সেইবাবে কেতিয়াবা তেওঁ সৰহকৈ দুটামান গোটাই জোৰকৈ তাইৰ আঁচলত বান্ধি দিয়ে। তাই আপত্তি কৰিব খুজিলে খং দেখুৱায়। যা যা, আৰু একো নকবি, মোৰ খং উঠিলে ভাল নহ'ব। নেখাবন্দী কন্যা ওলাইছে। পেহীয়েৰে এতিয়া আৰু তোক এনেয়ে নোখোৱাই, মই জানো নহয়। পণ্ডিতনীৰ অসুখ বিসুখত কেতিয়াবা তাইক ৰাতিও ৰাখে। থৈলা আৰু ধাৰি এডোখৰতে কোচ-মোচ খাই শুই থকা দেখিলে পণ্ডিতনীয়ে যেন সহিব নোৱাৰে। অসুখীয়া গাড়ীয়ে উঠি পুৰণা শতৰঞ্জী বা কম্বল এখন বিচাৰি আনি গাত লাহেকৈ পেলাই দিয়ে। খন্তেক চাই থাকে তেওঁ। উফ, তাই থকা হ'লে আজি ইমানজনীয়ে হ'লহেঁতেন নহয়। অজ্ঞাতে হুমুনিয়া এটা ওলাই আহে তেওঁৰ। ৰুক্মিণীহঁতৰ ওচৰৰ তিৰোতাবোৰে কেতিয়াবা তাইক সোধে, পণ্ডিত বাবুৰ ঘৰৰ লগত তোৰ ইমান দোস্তি কিহৰ? তাই আচৰিত হৈ পৰে প্ৰশ্নৰ ভংগীত। কিন্তু তৎক্ষণাত তাই ভাবে, হেৰা, সিহঁতেনো বুজিব কেনেকৈ? তেওঁবিলাকে তাইক কিমান মৰম কৰে। তাইক নমতা দেখিলে সিহঁতে ফিচিঙিকৈ হাঁহে। তেতিয়া তাইৰ অলপ খং উঠে। একো নেমাতি তাই হয়তো মধুৰি আমৰ ওখ ডালটোৰ পকা মধুৰিকেইটা পৰাৰ চেষ্টাত লাগি যায়। সিহঁতে আকৌ সোধে, কিয়? কথা সুধিলে জবাব নিদিয়? এজনীয়ে লাহেকৈ কয়, তাইৰ বেটালৈ মধুৰি পাৰিছে, দেখা নাই? হয় নেকি ৰুক্মিণী? এটাইকেইজনী কৰ গৰকৈ হাঁহি দিয়ে। তাই সিহঁতৰ কথালৈ বৰকৈ কাণ নকৰিয়ে কয়, হয়, যা এতিয়া, মোক দিগদাৰ নকৰিবি। মধুৰিকেইটা আচলত বান্ধি তাই সিহঁতৰ কথা ভাবে। কিয় বাৰু সিহঁতে তাইক তেনেকৈ কয়? ইমান মৰমীয়াল আই বোপাইৰ দৰে দুজন মানুহ, নিজৰ ভাইৰ দৰে দুটা সৰু ল'ৰা। হেৰা, সিহঁতে কেনেকৈ বুজিব সেই ঘৰখনৰ প্ৰতি ৰুক্মিণীৰ কিমান মায়া। তাই সিহঁতক ক্ষমা কৰি পেলাই মনতে। কিন্তু তাইতো নাজানে তাইৰ প্ৰতি সিহঁতৰ হিংসা হ'ব পাৰে, মৰম পোৱা বাবে ঈৰ্ষা হ'ব পাৰে, আৰু বহুতো হ'ব পাৰে। আকৌ এদিন এনেধৰণৰ প্ৰশ্নৰ উত্তৰতে তাই ক'লে, পণ্ডিতনী আই বৰ ভাল মানুহ, বৰ মৰম কৰে। আৰু পণ্ডিত বাবুৱে কিমান মৰম কৰে। সিহঁতৰ মিচিকীয়া হাঁহিত তাইৰ খঙে উঠে। পণ্ডিত দেউতাই মানুহক কিমান মৰম কৰে তহঁতে নেজান নেকি? চিনি নেপাওঁ নেকি? এজনী ছোৱালীয়ে কয়, বাৰু বল, মহৰী বাবুৰ ঘৰত বেৰা লিপিবলৈ মাতিছে। ৰুক্মিণী, যাওঁ বল। আজি পণ্ডিত দেউতাৰ ঘৰত কাম আছে, আজি নাযাওঁ। কি? মহৰী বাবুৱে পইচা নিদিয়ে নেকি? পইচা কিয় নিদিব? সেইটো কি কথা? যাৰে কাম কৰিম সেই পইচা দিব। আজি তাত যাবলৈ ঠিক কৰা আছে, অইন কামত কেনেকৈ যাম? অকলে এঘৰলৈ যোৱাতকৈ একেলগে যাবলৈহে আমি ভাল পাওঁ। ৰুক্মিণীয়ে কয়, নহয় বুজিছ, পণ্ডিতনী আইক তহঁতে নেজান। এদিন মোৰ লগত ওলাবিচোন, চাই আহিবি কেনে মানুহ। নাই, কি দৰকাৰ? আমাক কিজানি চোতালত থিয় দিলেই খেদাই দিব। আন এজনীয়ে কয়। ৰুক্মিণীৰ বৰ বেয়া লাগে। কি যে ক তহঁতে, আটাইবোৰ মানুহ একে নেকি? মোক কিমান মৰম কৰে তহঁতে। বাধা দি সিহঁতে কয়, তোৰ কথা বেলেগ। হাঁহি হাঁহি গুচি যায় সিহঁতক বুজিবই নোৱাৰে ৰুক্মিণীয়ে। দিনবোৰ এনেদৰেই পাৰ হৈ গৈ থাকে। হঠাৎ এদিন এটা খবৰ বিয়পি পৰিল, পণ্ডিত ইয়াৰ পৰা যাবগৈ। সৰু খবৰ যদিও সৰু গাঁওখনত আলোড়ন তুলিবলৈ সেয়ে যথেষ্ট। কোনোৱে বেয়া পালে খবৰটো শুনি, কোনোৱে একো নেভাবিলে।
কোনোৱে হয়তো ভালো পালে। খবৰ ল'বলৈ আহিল ওচৰৰ বহুতেই। ইমান দিন থকা মানুহ কিয়নো বজাব লগা হ'ল, কি দুখত। কিন্তু দুখ নহয়, বৰঞ্চ গৌৰৱৰহে কথা। আন এখন স্কুলত অভিজ্ঞ শিক্ষক এজনৰ বিশেষ দৰকাৰ হোৱাত বাছনিত উঠিছে এইজন শিক্ষক। মানৰে কথা, অথচ তেওঁৰ কথাত, তেওঁৰ আচৰণত চেষ্টা কৰিও কোনেও বিচাৰি নেপালে সেই আত্মগৌৰৱৰ কোনো চিন। ৰুক্মীয়ে খবৰ পাই লৌৰি আহে। হয়নে আই, আপোনালোক বোলে যাবগৈ? হেৰাও, যাব লগা হৈছে। তাই অতপৰে বিশ্বাসেই কৰিব পৰা নাছিল। এতিয়া সঁচা বুলি জানি থৰ হৈ ৰ'ল। বহুত পৰ কিবা ভাবি থাকি তাই কয়, চৰকাৰক ক'ব লাগে ইয়াৰ পৰা নেযাওঁ বুলি। নুশুনিবনে আই? তাইৰ প্ৰশ্নত পণ্ডিতনীৰ চকুত হাঁহি খেলাই যায়। জানো শুনে নে নুশুনে। তোৰ বৰ বেয়া লাগিছে নেকি অ' ৰুক্মী? আপোনালোকৰ নিচিনা মানুহ ক'ত পাম আৰু? মোক কোনে ইমান মৰম দিব? ময়ো লগতে যাওঁ নেকি? পণ্ডিতনী নিমাতে ৰয়। ৰুক্মীৰ কথাত তেওঁৰ মনটো সেমেকি পৰিল। গধূলি পণ্ডিতনীয়ে যোৱাৰ বিষয়ে কথা পাতে। অলপ পিছত পণ্ডিতনীয়ে অথনি ৰুক্মীয়ে বেজাৰ কৰা তাই কোৱা কথাবোৰ উলিয়ালে। তাইৰ কাৰণে দুয়োৰো বেয়া লাগিল। অলপ ভাবি পণ্ডিতে কয়, তাইৰতো ইয়াত কোনোৱে আপোন নাই, তাইও বেয়া পাইছে। আমাৰ লগত সঁচাকৈয়ে যায় যদি লৈ যাব পাৰি। সুধিবাচোন, গ'লে তোমাৰো সহায় হয়। এনে এষাৰ কথা শুনিবলৈকে যেন আশা কৰি আছিল পণ্ডিতনীয়ে। তেওঁৰ কথাত উৎসাহ ফুটি উঠিল। হেৰা, তাইক নিব পাৰিলে ভালেই হয়। নতুন ঠাইত প্ৰথমে অকলে অসুবিধা হয়গৈ, পিছত আহোঁ বুলিলে ইয়ালৈ ঘূৰি আহিব। নহ'লে ভাল ল'ৰা এটা পালে ঘৰখন পাতি দিবও পাৰি, মাউৰা ছোৱালী। পিছদিনা পণ্ডিতে ৰুক্মীৰ পেহীয়েকক বাটত লগ পাই কথাটো উলিয়ালে। পেহীয়েকে ক'লে, ৰুক্মী ডাঙৰ হৈছে, নিজে কমাইছে, খাইছে, তাইৰ খুচি হ'লে যাব পাৰে। মই তাইৰ কথা কি ক'ম? ইফালে ৰুক্মী আহোঁতে পণ্ডিতনীয়ে সোধাত তাই আনন্দেৰে যাবলৈ মান্তি হ'ল। মনত তাই বৰ ৰং। একোবাৰ লগৰ সমনীয়াবোৰক এৰি যোৱাৰ কথা ভাবি মন বেয়া লাগিলেও আকৌ নতুন ঠাই এখনলৈ যাবলৈ পোৱাৰ আনন্দত সেইটো তল পৰি গৈছে। তাইতো সৰুৰে পৰা এই গাঁৱৰ বাহিৰে আন ক'লৈকো যোৱা নাই, ৰেলতো উঠা নাই। তাই শুনিছে ৰেলত যাব লাগিব বহুত দূৰ। তাৰপিছত ৰেলৰ পৰা নামি আকৌ লৰিত যাব লাগিব। বাগানত কাম কৰা ছোৱালীবোৰৰ লগত তাই কেতিয়াবা অৱশ্যে লৰিত উঠি পাইছে। যাবলৈ আৰু 2 দিন বাকী। ইতিমধ্যে পণ্ডিতনীয়ে তাইক চোলা এটা হাতেৰেই চিলাই কৰি দিছে। নিজৰ পুৰণা মেখেলা চাদৰ এযোৰ দিছে আৰু শাৰী এখন যেনে তেনে আনি দিব লাগিব বুলিও পণ্ডিতক কৈছে। পণ্ডিতনীয়ে তাইক সেইদিনা ক'লে, তই ঘৰৰ পৰা একেবাৰে ওলাই আহি এই 2 দিন ইয়াতে থাকিবিহি, বুজিছ ৰুক্মী? বাৰু আই, কাইলৈ গধূলি মই আটাইতকৈ মাত লগাই গুচি আহিম আৰু। কিন্তু পিছদিনা দুপৰতে ওলালহি তাই। তাইৰ ফালে চাই পণ্ডিতনীয়ে কয়, কি হ'ল তোৰ? জ্বৰ উঠিছে নেকি? চকু দুটা ইমান ৰঙা হৈছে। যাবৰ সময়ত জ্বৰ জাৰি হ'লেহে মস্কিল হ'ব। তাই কথাৰ উত্তৰ নিদি তেওঁৰ ভৰিৰ ওচৰত খপকৈ বহি হুক হুকাই কান্দিবলৈ ধৰে। পণ্ডিতনী অবাক, কি হ'লে? কপালত হাত দি চাই গৰম অৱশ্যে, কিন্তু জ্বৰৰ তাপনে ৰ'দত অহা বাবে তেনে হৈছে বেগেতে ধৰিব নোৱাৰে। আকৌ সোধে তেওঁ, কি হ'ল তোৰ? কান্দিছ কেলে? তেওঁ যিমান মৰমেৰে সোধে তাইৰ কান্দোন সিমানেই বাঢ়িহে যায়। বহুত পৰৰ মূৰত তাই কোনোমতে কয়, হাই, মানুহে বহুত কিবা কিবি কৈছে। হেৰ', কাক কৈছে? কোনে কি কৈছে? একেলগে কেইবাটাও প্ৰশ্ন কৰে তেওঁ একো বুজিব নোৱাৰি। কান্দি কান্দিয়ে ৰুক্মীয়ে উত্তৰ দিয়ে, মানুহবোৰে মোক যাবলৈ মানা কৰিছে, কৈছে বোলে মোক হেনো আৰু আহিবলৈ নিদিয়ে, চল ধৰি লৈ যাব খুজিছে।
চল কৰি নিয়া আকৌ কি তই যাম বুলি লতহে নিব খুজিছো আমি কেলে তেনেকৈ কৈছে কোনে কৈছে ৰুক্মীৰ কথাবোৰত তেওঁ একো তত ধৰিবই নোৱাৰে তোৰো যাবৰ মন নাই নেকি আছে মোৰ যাবৰ মন আছে আই পিছে পিছে তেনেকৈ যে কৈছে কি চল ধৰি ফুচুলাই নিব খুজিছো বুলি কৈছে হবলা তই জানো কেঁচুৱা ছোৱালী যে তোক ফুচলাই নিম কোনে কয় এইবোৰ কথা তহঁতৰ বস্তিৰ মানুহে নেকি তাই মূৰ দুপিয়াই বুজিছো ভাবিছে মই তোক চাকৰণি কৰি লৈ যাম বিনা পইচাত নহয়নে নহয় আই নহয় আপোনাৰ কথা কোৱা নাই তেন্তে দেউতাৰ মোৰ মুখত নোলায় দেউতাৰ কথা কৈছে বহুত বেয়াকৈ কৈছে পিছত মোৰ গতি হেনো বৰ বেয়া হ'বগৈ তাই আকৌ কান্দিবলৈ ধৰে তাইৰ কথাবোৰত পণ্ডিতনীয়ে হঠাতে যেন কিবা এটা বুজি পায় ৰহস্য ঘোৰ আন্ধাৰৰ মাজত যেন পোহৰৰ শিখা এটি জ্বলি উঠে ভাবে তেওঁ কেৱল ভাবে সিহঁতৰ দৃষ্টিভংগীটোৰে কথাটো চাই মাটিখন ভৰিৰ তলৰ পৰা সুলকি পৰা যেন লাগে ৰুক্মীক সিহঁতে তেনেকৈ কয় খঙত তেওঁ কঁপি উঠে মুখখন কঠোৰ হৈ পৰে সিহঁতক আগত পালে যেন মোহাৰি পেলাব কিছুপৰ তেওঁ পাষাণৰ দৰে অলৰ অচৰ হৈ বহি থাকিল হঠাতে এবাৰ তাইক সোধে তোৰ পেহীয়েৰে কি কয় তাইও ভাল নহয় আই তাইও সিহঁতক আগত নেপাই পণ্ডিতনীৰ খংটো ভমককৈ জুই জ্বলা দি ৰুক্মীৰ ওপৰতে উঠে তহঁতৰ সেই মানুহবোৰে পণ্ডিতক মোতকৈ ভালকৈ চিনি পাওঁ নহয় অসভ্য পাষণ্ডৰ দল মিছলীয়াহঁত তয়ো চাগৈ তেনেকুৱাই মিছাতে মই তোক হাই আপুনি মোৰ আই তেখেত দেউতা মোৰ দেউতা মোক খং নকৰিব আই মই সিহঁতৰ কথা নেমানো মই নুশুনো পণ্ডিতনীত তলকা মাৰি থাকিল সঁচাইতো কি হ'ব এই খং কৰিলে হ'ব কি এই কি দুখ বেচেৰি কিন্তু ৰুক্মীক আৰু নিয়া নহ'ব নিয়া উচিত নহয় আপোন ভোলা এজন নিষ্কলংক মানুহক কেনে কথাবোৰ সিহঁতে কয় ভাবি ভাবি তেওঁৰ মনত খেলায় তেওঁবিলাকৰ মনত ৰুক্মী নিজৰ ছোৱালী যেন সন্তান তুল্য কিন্তু পণ্ডিত এজন পুৰুষ বয়স হ'লেওতো এজন পুৰুষ সান্তনাভাৱে বৰ ধীৰে ধীৰে তেওঁ কয় তই যাগৈ ৰুক্মী ঘৰলৈ যা তই আমাৰ লগত যাব নালাগে আৰু ইয়ালৈও নাহিবি ঘৰলৈ যাগৈ যা হাই মই তোক বেয়া পোৱা নাই ৰুক্মী মই সকলো বুজিছোঁ এই আদেশ অমান্য কৰিবৰ তাইৰ সাধ্য নহয় তাই থিয় হয় তাইৰ মনত ভাৱ হয় যেন একো কোৱাই নহ'ল ক'বলৈ বহুত যেন থাকি গ'ল অথচ ক'বও নোৱাৰে তাই তলমূৰকৈ থিয় হৈ থাকে নীৰৱে এনেতে বাহিৰত পণ্ডিত অহাৰ সঁহাৰি পায় খোজৰ শব্দ পিছ দুৱাৰেদি সাউত কৰি ওলাই যায় ৰুক্মী পিতৃতুল্য পণ্ডিতৰ আগত ওলাবলৈ আজি তাইৰ সাহ নহয় লাজ লাগে ভয় লাগে তাই দোষী মহাপাপী কিয় তাই ডাঙৰ হ'ল কিয় দেশনীয়াৰ হ'ল নিজকে ধিক্কাৰ দি তাই আঁতৰি যায় পণ্ডিতনীয়ে ৰুক্মী যোৱাৰ ফালেই চাই আছিল কিন্তু তেওঁৰ মন ক'ৰবাত হয়তো পণ্ডিত সোমাই অহাও গম পোৱা নাই কতা হেৰা এয়া লোৱা বস্তু এয়া তুমি কোৱা কাপোৰ গগনহঁতৰ চোলা আৰু এইখন ৰুক্মীৰ শাৰী ৰুক্মীৰ শাৰীখন পণ্ডিতনীয়ে জাপ খুলি যায় বুলি সাৱধানে আঁতৰাই থৈ আনবোৰ কাপোৰ হাতত তুলি লয় এইখন নেলাগে ফিৰাই দিব লাগিব কিয়
ইয়াতকৈ ভালবোৰৰ দাম বৰ বেছি। এইখন বেয়া নহ'ব দেখোন। ৰুক্মিণীক আমাৰ লগত নিনিবলৈকে ঠিক কৰিলোঁ। কিয়? পণ্ডিত আচৰিত হয়। তেওঁৰ এই ভাৱটো হঠাতে পণ্ডিতনীৰ ভাল নালাগে। অলপ ৰুক্ষ, অলপ বেজাৰৰ দৰেই কয়, এনেই নেলাগে মিছাকৈ তাইক নিব। তেওঁ বস্তুবোৰ সামৰি থোৱাত লাগে। ভাৱান্তৰ লক্ষ্য কৰি পণ্ডিতে আকৌ সোধে, তাই নেযাওঁ বুলিছে নেকি? নগ'লে কি হ'লনো আমাৰ? এয়াও পুকীয়া উত্তৰ শুনি একো বুজিব নোৱাৰিলে। কথা পঢ়াবৰ ইচ্ছা নকৰি পণ্ডিতে লাহেকৈ মাথোন কয়, তোমাৰ সহায় হ'লহেঁতেন। নেলাগে নেলাগে, ৰুক্মিণীয়ে মোক সহায় কৰিব নেলাগে। কি হ'ল? খুৰী নোকোৱা কিয়? কম, পিছত কম, কিন্তু একো ভাল কথা নহয়। মুঠতে ৰুক্মিণী নেযায়, তাইক নিনিও। গধূলি ঘৰৰ সন্মুখৰ ফুলনিৰ ওচৰতে সেই ঠেং ভঙা চকীখনতে বহি পণ্ডিতে আজি নীৰৱেই কিবা এটা ভাবিছে। চিৰশান্ত হৃদয়ত হয়তো আজি আলোড়ন উঠিছে, যদিও বাহিৰৰ পৰা তাক বুজিবৰ উপায় নাই। ওপৰলৈ একেথৰে চাই তেওঁ হয়তো আজিও আকাশৰ বুকুত অনুসন্ধান কৰিছে কালপুৰুষক, বিচাৰিছে অশ্বিনী ভৰণীক। কিন্তু ক'তা? তাৰ মাজে মাজে আজি দেখোন হঠাৎ উজলি উঠিছে এখন মুখ, তেওঁৰ মৃত ছোৱালীজনীৰ মুখ। তাৰ ওচৰতে দেখা দিছে আন এখন মুখ স্পষ্টভাৱে, এজনী ক'লা বৰণৰ ফটা চোলা পিন্ধা কুটকুৰা চুলিৰ সৰু ছোৱালী। আকাশৰ ফালে চাই থাকোঁতেই তেওঁ যেন দেখা পাইছে তাইৰ পৰিৱৰ্তন, ছায়াছবিৰ দৰে দ্ৰুত পৰিৱৰ্তন। লাহে লাহে মৰমৰ এনাজৰীৰে বান্ধি পেলাইছিল তাইৰ দুখনি শোকাতুৰ অথচ সংযত হৃদয়ক। সৌ ভিতৰত নীৰৱে কাম কৰি থকা মানুহজনী বাৰে বাৰে আজি আনমনা হৈ পৰিছে। তেওঁ তাত সন্দেহ নাই, কিন্তু এই নিস্বাৰ্থ নিষ্কলুষ মৰম ইও আন কিছুমানৰ চকুত দেখা দিলে কিমান কদৰ্য ভাবে। কিয় এনেকুৱা হয়? মানুহে কিয় এনে ভুল কৰে? কথাটো দকৈ যিমানেই ভাবিলে সিমানে তেওঁ শিয়ৰি উঠিল। মানুহৰ প্ৰতি থকা বিশ্বাসৰ ভাৱ আজি তেওঁৰ হঠাৎ হেৰাই গৈছে। তেওঁ আৰু ভাবিবৰ ইচ্ছা নকৰে। ভাবি জানো তেওঁ উলিয়াব পাৰিব ইয়াৰ কাৰণ কি? এয়া মানুহৰ অজ্ঞতা, সম্যক জ্ঞানৰ অভাৱ। ভাবি কি হ'ব? তথাপিও লোকৰ অজ্ঞতাৰ কথা মনলৈ আহোঁতেই হঠাতে তেওঁ অনুভৱ কৰিলে তেওঁ নিজেওতো কম অজ্ঞ নহয়। এই কথা আজি নিজেই আৱিষ্কাৰ কৰি আচৰিত হ'ল। নিজৰ অজ্ঞতাক ধিক্কাৰ দিলে নিজেই। অন্তৰৰ পৰা ওলাই অহা এটা হাঁহি তেওঁ ৰোধ কৰিব নোৱাৰিলে। মিছাতে মানুহে তেওঁৰ জ্ঞানক, তেওঁৰ অভিজ্ঞতাক ওখ আসন দিছিল। মিছা, মূল্যহীন। সংসাৰখনক চাবলৈ তেওঁ ইয়াকেহে শিকিছিল। আৰু বা বুজিবলৈ, শিকিবলৈ, জানিবলৈ কিমান বাকী আছে কোনে জানে? জীৱনত শিকা হয়তো মানুহৰ শেষ নহয় কোনোদিন, ই অশেষ। নিজৰ প্ৰতি আজি তেওঁৰ পুতৌ বুজিল। কাইলৈ তেওঁ ইয়াৰ পৰা যাবগৈ, হয়তো আৰু কেতিয়াও ইয়ালৈ নাহে। তথাপিও তেওঁৰ ভাবি ভাল লাগিল যে আটাইকে তেওঁ আজি ক্ষমা কৰি পেলাব পাৰিলে। নতুন অভিজ্ঞতা লাভ হ'ল, নতুন ঠাইলৈ যাবগৈ ওলাইছে, নতুন অভিজ্ঞতা সম্বল কৰি।